মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই নাজানা মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটোৱে নাজানে আচ্ছা বিহু কেইটা আছে আমাৰ অসমৰ বিহু চাৰিটা স্বাগতম জনাইছো মই এটা ভিডিঅ' আৰু তোমালোকে চাই আছা OX07 চলো বাক্স নম্বৰ ভিডিঅ' আৰম্ভ কৰোঁ মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই নাজানা মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটোৱে নাজানে ঠিক আছে আৰু অসমত জিলা কেইখন আছে নাজানো এতিয়া কৈ দিয়াচোন অসমৰ জাতীয় সংগীতটোনো কি অসমৰ জাতীয় সংগীত জাতীয় সংগীত এইটো কি আছিলে নাজানো দিয়ক বাইদেউ আপোনাৰ দীঘলীয়া আহে মাইকটো মোৰ তাত ধুকাই যাব 1 ঘণ্টাত কিমান মিনিট নাজানো তাই সেইটো নাজানে ভোচৰিকে তই জীয়াই আছ কিয় বাইদেউ আপোনাৰ হাতত থকা মাইকটো তাইৰ মুখত নহয় তাই মূৰত মাৰি পঠিয়া জিকে সুধিছোঁ কেইটামান মহাত্মা গান্ধীৰ ফুল নেমটো মহাত্মা গান্ধীৰ ফুল নেমটো মহাত্মা গান্ধী পাহৰি এইজনে আকৌ মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো কেনেকৈ জানিব সেইজনে সোধা সাপটোৰ দাম কিমান ফুলটোৰ দাম কিমান তই পৰাই উত্তৰ দিব ভোচৰিকে মজা আয়া আচ্ছা বিহু কেইটা আছে আমাৰ অসমৰ বিহু চাৰিটা বিহু বোলে চাৰিটা ভোচৰিকে কি কি কোৱাচোন কি বিহু চাৰিটা কি ৰঙালী বিহু ভোগালী অ'কে কাতি বিহু ঠিক আছে আৰু এটা তিনিটা কলা বাকী এটা কি বাপৰৰ মোৰটো বিহু ভোচৰিকে বিহু কেইটা তাকো নাজানো ছেকেণ্ড কিমান থাকিব 1 ঘণ্টা 30 ছেকেণ্ড আপুনি কিনাৰত গৈ থকা ল'ৰাটো সুধিব লাগিছিল নেকি বাইদেউজনী অকমান সৰু হ'ল ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে মই যাতে কোনো গান পাতি নলয়